Bokajan subdivision angkang National Highway thongke pressure cap akung khatkhati Gotam Basti lapen Karbi Rongbarim adung along long le alopen honte me unidentified material gas kang bobajok district administration atumpen adimak long along an kahum ridam Kedamtang aru niphai isiarni anikang samapor malompen Karbi Rongbarim arong atung hetalong edon Sankar Kumar ahemalong lang Borwell mate lang tu ki hut bo mahut 400 feet so se akar nu ke phoa hut pen men honte me natural gas kang bo bajok por phai plia por malom pen pini aruni phai hiniani ada por phai ke malom anta kisu bom ajok te bok terai araratu masap pheri me akisung chetong nanglo bangso di malong alam karjulong pen Karbianglong district commissioner sangpi nirola phangchopi superintendent of police Sanjeev Saikia, Bokajan SDO Civil, Kakumoni Saikia, Khatkhatiyo Senitul Saikia, ONGC Officer Abitung Atung Pen Humri Damsi, Kachini Pameji Aphan, Geological Survey of India Pen Lab Testing Aphan, Ponlo. Bangsodim non-amad Muniratum Tangakisung Kachetong, Nangnideji Aphan, strictly restricted area pusi, 200 meters angkang kepangdak jiaphan Karbianglong DC sangpi nirola phangchopi pen pachini ponlo ঘটনাটো যোৱাকালি 5টা বজাৰ পৰা আৰম্ভ হৈছে বুলি আমাৰ এসডিও চিভিল বুকাজান তেখেতে মোক জনালে ৰাতি আমি খবৰ পোৱাৰ লগে লগে আমাৰ যিখিনি আমাৰ যোৰহাটৰ পৰা যিখিনি আমাৰ ওএনজিচি অফিচাৰসকল আহিছে আহি পেলাই ৰাতি চাই গৈছে তেখেতসকলে তেনেকুৱা ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা ধৰণৰ মানে নহয় বুলি তেখেতসকলে কৈ গৈছে কিন্তু আমি লিখিতভাৱে কোনো ধৰণৰ তেখেতসকলৰ পৰা ৰিপৰ্ট পোৱা নাই কিন্তু অলৰেডি এসডিও চিভিল বুকাজান মই কৈছো যে আপুনি ৰিপৰ্টখিনি কালেক্ট কৰি ল'ব যে কোনো ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা নহয় বুলি তেনেকুৱা ধৰণৰ ৰিপৰ্ট লিখিতভাৱে তেখেতসকলক দিছো আৰু ইয়াত আহি পেলাই দেখিছো যোৱাকালি যি ধৰণে হৈছে এতিয়া অলৰেডি সাবসাইড হৈছে আৰু যি ধৰণে ইৰাপশ্যন হৈছে আমি ভাবিছিলো যে বহুত ক্ষয়ক্ষতি হ'ব বুলি তেনেকুৱাও ভাবিছো এতিয়া আপোনালোকৰ তৎপৰতা যি ধৰণে আমাক জনাইছে আমাৰ অল অফিচাৰ স্পেচিয়েলি আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ এসডিও চিভিল বুকাজান এসডিপিও বুকাজান আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাৰ্বিআংলং এণ্ড হিজ টিম এণ্ড আমাৰ ডিচি অফিচৰ পৰা গোটেইখিনি টিম আৰু আমাৰ এসডিও অফিচৰ পৰা যিমানখিনি টিম আৰু অফিচাৰ্ছ ফ্ৰম ONGC যোৰহাট তেখেতসকলে ইতিমধ্যে কালি এটা টিম আহি গ'ল আৰু আজি তেখেতসকলে উপস্থিত অলপ পিছত তেখেতসকলে চেম্পলখিনি কালেকশ্যন কৰি লৈ যাব আৰু গোটেইখিনি আমি ফাইনেল ৰিপৰ্ট পোৱালৈকে আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু লগতে তেখেতসকলে চেম্পলখিনি লৈ পেলাই অলপ সময় লাগিব বুলি কৈছে তেখেতসকলে গোটেইখিনি এনালিচিছ ৰিপৰ্ট আমাক দিব তাৰপিছত আমি গভৰ্ণমেণ্ট অফ আসামলৈ আমি ইতিমধ্যে প্ৰিলিমিনাৰী ৰিপৰ্ট মই পঠিয়াম এই পঠিয়াৰ পিছত তেখেতসকলৰ পাৰ্মিশ্যন চেক কৰি পেলাই তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে এই গোটেই এলেকাখিনিত ছাৰ্ভে কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আসামলৈ আমি লিখিম তেখেতসকলক জনাম তেখেতসকলৰ পৰা নিৰ্দেশ পোৱাৰ পিছত যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হ'ব Bokajan Penananterang Karbianglong Lai